এইখিনিতো একেবাৰে চিন্তা কৰি লাভেই নাই। আমি পাৰ্লাৰ খোলা, আমাৰ পাৰ্লাৰ বন্ধ কৰি দিয়াই ভাল। কাৰণ কিয়, বেছিভাগ এখন পাৰ্লাৰত সদায় ছোৱালীয়েহে চব কৰিব পাৰে। আজি ফেচিয়েল এটা কৰিবলৈ হ'লেও এগৰাকী লেডিয়ে লাগিব হা। আজি যদি এটা আপোনাৰ পেডিকিউৰ মেনিকিউৰ কৰিলে তেতিয়াও লেডি লাগিলে হা। আৰু তেনেকুৱা অন্যান্য যিখিনি আমাৰ কাম হয়, যেনেকৈ বডি পলিচ কৰিলে কোনোবাই হা, অন্যান্য কামত গোটেইখিনি ৱেক্সিঙো কৰিলে কোনোবাই, এইখিনি চব লেডিয়ে জানে। আমাৰ অসমত আপোনালোকে কওকচোন, কোনটো এনেকুৱা পুৰুষ আছে, অসমীয়া ল'ৰা আছে যে এই লাইনত মাছাজ জানে বা ধৰি লওক পাৰ্লাৰৰ কাম জানে কিবা? কোনটো পুৰুষ আছে? কৈছে যে ৰিচিপশ্যনৰ পৰা আমাৰ দেখা পোৱাকৈ গ্লাছৰ কেবিন হ'ব লাগিব। এগৰাকী লেডি কাষ্টমাৰ আহিলে যেনিবা আমাৰ ওচৰত, তেওঁক আমি যেনিবা কিবা বডি ৱেক্সিঙে হওক বা বডি পলিচে আমি কৰিব লাগিলে, তেওঁকতো সম্পূৰ্ণ আমি কাপোৰ খুলি উলংঘ কৰি ল'ব লাগিব। তেতিয়া তেনেকুৱা সময়ত আকৌ এজন পুৰুষ হওক, কাৰণ আমাৰ ইউনিচেক্সৰ লাইচেঞ্চ দি থৈছে চৰকাৰে। তো যেতিয়া পুৰুষজন আহিব, সেই পুৰুষজনৰ আগত সেই লেডিগৰাকী কিমান কমফৰ্টেবল হ'ব? কিয় আমাক কি আমি অপেন মানে কি এইবিলাক কাম কৰিম নেকি? আমি কি জন্তু নেকি যে আমি এইবিলাক মানে আমাৰ অপেন সব বস্তু আমি দেখাই কৰিব লাগে? এইটো কি কথা হ'ল? আমাৰ কথা হৈছে কি, যোনে বেয়া কাম কৰি আছে, কুকৰ্ম যদি কোনোবাই কৰিছে, আমি চকুৰে দেখাও নাই কাকো। যদি চৰকাৰৰ চকুত পৰিছে, তেনেকুৱা পুলিচ প্ৰশাসনৰ চকুত পৰিছে, একশ্যন লওক। আমাৰ কোনো আপত্তি নাই। এতিয়া উলংঘ কৰি কেনে আমি হেৰি কৰিব লাগিব নেকি? ছোৱালীক কি উলংঘ কৰিবৰ কাৰণে চৰকাৰে দিছে নেকি? অসমৰ নাৰীৰ কোনো ভেলুৱে নাই। আৰু নাৰী সেইটোৱে কৰিছে। কালিৰ পৰা নিউজত বাজি আছে, গুৱাহাটী নহয় ছেক্স পাৰ্লাৰ হয়, কিন্তু মোৰো ঘৰত ফেমিলি আছে। মইতো লাজ পাইছোঁ ন। আমাৰতো পাৰ্লাৰবিলাকত বিউটিৰে কাম হয়, মাছাজৰ হয়, প্ৰফেচনেল হয় ন। সেইটো কাৰণে মানে এইটো ক'ব নালাগে নহয়, এনেকৈ প্ৰুফ থাকক। যিখন পাৰ্লাৰ কৰিছে বন্ধ কৰি দিয়ক, আমাৰ আপত্তি নাই। বাৰত যে ৰাতি কি হয় এইটো চবেই জানে। ডিস্কো বাৰবিলাকো বন্ধ কৰক, জিমো বন্ধ কৰক। আজিকালিতো বহুত জিমতো এনেকুৱা আছে, লেডিজ বেলেগ কৰক। নাজানো, সেইটো চাগে কিবা চৰকাৰে বেছি মতা ধন পাইছে চাগে, আমাৰ পৰা পোৱা নাই চাগে। সৰু পাৰ্লাৰবিলাক চলাই আছোঁ আমি।